হয় দে নহয়, আজিৰ পৰা যে আমাৰ বেয়া লাগিব। তোৰ আকৌ কিয় বেয়া লাগিছে? মোৰ হ'লে বহুত ভাল লাগিছে বুজিছ। তই ইমান ভাল পাইছ নে স্কুল বন্ধ বুলি? মোৰ হ'লে বেয়াহে লাগিছে। লগৰবোৰক যে লগ নাপাম। লগৰবোৰক লগ নাপালো কি হ'ল? তোক লগ পাম, নমামিক লগ পাম, আমি তিনিও মিলি বহুত খেলিম দেই। আমি জানো ঘৰৰ পৰা ওলাব পাৰিম? তই যে ভাবিছ আমি তিনিও মিলি খেলিম বুলি, খেলিবতো নোৱাৰিম, ঘৰৰ পৰা ওলাবই নোৱাৰিম। পাৰিম দে, আমি মনে মনে ওলাম, গৈ খেলিম, আকৌ মনে মনে সোমাই থাকিম। মাস্ক পিন্ধি গ'লেই হ'ল। মাস্ক পিন্ধিলেও তোৰ ভয় ভয় লাগে কিবা জানো? আজিকালি যে কৰোণা ভাইৰাছৰ ইমান ৰিভিউ ওলাইছে নহয়, কিবা ভয় ভয়ে লাগি থাকে এনিটাইম। হয় দে, আমাৰ যে কি হ'ব ন? আমাৰ স্কুলীয়া জীৱনটোও ধ্বংস হৈছে। যোৱা বছৰ এনেকৈ গ'ল, এই বছৰো এনেকৈ যাব নেকি বাৰু? নাজানো আৰু কি হ'ব বুজিছনে? আমাৰ যে জীৱনবোৰেই ধ্বংস হৈ যাব। এনেকৈ স্কুল বন্ধ হ'লে আমিনো ঘৰত কি পঢ়িম? আজিকালি টিউচন মাষ্টৰ এটাও বিচাৰি নাপাওঁ। কেনেকৈ টিউচন মাষ্টৰ বিচাৰি পাবি? ঘৰৰ পৰাচোন বাহিৰলৈ ওলাবই নোৱাৰি কৰোণা ভাইৰাছৰ কাৰণে। সেইকাৰণে কৈছোঁ আমি তিনিও মিলি খেলিম, পঢ়িম, থাকিম আৰু দুখ কৰিনো কি লাভ? আমাৰ দেউতাই কৈছে এই বেমাৰটো যে গোটেই জীৱনটোৱে বোলে থাকিব, খালি সাৱধান হৈ থাকিব লাগিব। মাস্ক পিন্ধি, চেনিটাইজাৰ মাৰি ক'ৰবাত গ'লেও আজিকালি শান্তি নাই বুজিছ। আমাৰ যে খুৰাহঁতলৈ বহুত বেয়া লাগে। আমাৰ খুৰাই যে হাজিৰা কৰি খায়। খুৰাৰ এতিয়া টকা পইচাও নাই বুজিছ, ক'তো হাজিৰাও কৰিব যাব নাই। বহুত বেয়া লাগে সিহঁতৰ চিকুলে। হয় দে, তহঁতৰ দেউতাকে কবি কিবা এটা দিবলৈ। তহঁতৰ দেউতাই কিবা এটা সহায় কৰিলেও সিহঁতে সহায় পাব দেচোন। হয় দে, আমাৰ দেউতাই দিয়ে থাকে বুজিছ। সিহঁতৰ চিকু কাপোৰ কানি, খোৱা বস্তু আনি দিয়ে। তথাপিও আমাৰ মায়ে কৈ আছে দেউতাক কিবা এটা দিবলৈ টকা পইচাকে। খুৰাইনো কি কৰি খাব এতিয়া? হয় দে, তহঁতৰ মাজনী যে ইমান ভাল বুজিছ, বেলেগৰ কথা ইমান ভাবে। তহঁতৰ মাক মই সেইকাৰণে বহুত ভাল পাওঁ। এতিয়া ঘৰলৈ নাযাওঁ, ঘৰলৈ যাওঁ হ'ব। এইবিলাক চিন্তা কৰি থাকিলে বহুত দুখ লাগে বুজিছ। আমি এই পৃথিৱীত জন্ম লোৱাটোৱে চাগে ভুল আছিল আমাৰ। ব'ল আমি কাইলৈ লগ পাম ন? এতিয়া ঘৰলৈ যাওঁ, মাহঁতে চিন্তা কৰি থাকিব নহয়। ব'ল।